वेलकम टू न्यू ब्लॉग और आज मैं ये ब्लॉगत आपनालोকক देखुवाम जे आमार लिंडार आज परीक्षार बही दिसे और लिंडाय किमानत की पाइसे हे देखुवाम और लगते लिंडाक मैं आज पढ़ी थाकब दिसो हे लिंडाय की करि आछे मैं आपनालोকক देखाम। तो भिडिओটো चाइ थाকক। शनिबार और आपनालोके এই ভিডিওটো দেখা পাব সোমবাৰে और कारण रविवारे मैं এটা বেলেগ প্লেনিং কৰি আছো। रविवारे বেলেগ এটা ভিডিও দিম যেটো আপুনি অলৰেডি হয়তো আপলোড হৈ যাব আৰু এই ভিডিওটো আপোনালোকে দেখিব সোমবাৰে। তো গাইজ চাই থাকক। গাইজ এতিয়া মই লিন্ডাৰ ৰুমত সোমাম, মনে মনে লিন্ডাক মই চাওঁ কি কৰি আছে। আপোনালোকে মোৰ লগত থাকক। এতিয়া লিন্ডাহঁতৰ ৰুমত সোমাম, লিন্ডা কি কৰি আছে মই আপোনালোকক দেখাম মনে মনে। Hey, কি পড়বা রে কি? হ্যাঁ চাওক গাইজ এই কিতাপ পড়ব দিছিলোঁ আৰু কিতাপ পড়ব ৰে খুমটি মাৰি আছে। চাওক লিন্ডাক, চাওক লিন্ডাক। আৰু আজি পৰীক্ষাৰ বহীত কিমানত কি পাইছে মই আপোনালোকক দেখাই আছোঁ। ৰ'ব এই চাব কিমান কম কম পাইছে। ইংৰাজী 25ৰ ভিতৰত 14.5, সেইকাৰণে আজি দিছোঁ মজা। অসমীয়া মানে মাতৃভাষা অসমীয়াত পাইছে 25ৰ ভিতৰত 20। সংস্কৃত 25ৰ ভিতৰত 13। তো গাইজ আপোনালোকে কওক লিন্ডাক এতিয়া মই কি কৰা উচিত, যিহেতু সি কিতাপ নপঢ়ে খালি মোবাইলত গেম খেলে আৰু ডিম্পুৰ লগত ডিম্পুৰ মেছেজ কি কয় ভিডিঅ'বিলাক চাই থাকে। তো তাক মই আজি দিনটো শাস্তি দিছোঁ, তাক আজি কিতাপ পঢ়ি থাকিব দিছোঁ আৰু সি কিতাপ পঢ়া পাতি নাই, এতিয়া টোপনি মাৰি আছে। চাওক এতিয়া তাক মই অলপ শাস্তি দিওঁ, আপোনালোকক ভিডিঅ'টো মই আপলোড কৰি দেখাম, আপোনালোকে নিজে ক'ব তাক কি কৰা উচিত। তো গাইজ কমেণ্টছ কৰিব নিশ্চয়।